তো হাই ৰাইজসকল, যদি আপোনালোকে যদি ফেচবুক ব্যৱহাৰ কৰি আছে তো আপোনালোকৰ মোবাইলটো হেক হ'ব পাৰে আৰু কেনেদৰে হেক হ'ব পাৰে তো এইখিনি আপোনাক জনাম। তো বলক আমি আজি ফেচবুকৰ চিন্তি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইটো অকল ছোৱালীৰ ক্ষেত্ৰত বেছি হয়, মানে আপোনালোকৰ কিছুমান ফটো ভাইৰেল হৈ যায়। তো এনেকুৱাই চাইবাৰে আপোনালোকৰ পৰা ফটোবিলাক লৈ যায়। তো এইখিনি আপোনালোকৰ বহুত সুস্থ হ'ব। মানে ডাঙৰ মানুহৰ উপৰিও সৰু ল'ৰা ছোৱালী আজিকালি এই মোবাইল বেছিকৈ ইউজ কৰা দেখা যায়। আৰু এই মোবাইল ইউজ কৰা মানে আপোনালোকে ফেচবুকটো বেছিকৈ ব্যৱহাৰ কৰে। আৰু এই মোবাইল থকা মানে আপোনালোকৰ যিটো কেমেৰা থাকে এই কেমেৰাটো আপোনালোকৰ বাবে বহুতো বিপদজনক। আৰু আপোনাৰ মোবাইলত কিছুমান ছেটিং অন কৰি থৈ দিয়ে, যাৰ ফলত আপোনাৰ মোবাইলটো হেক হ'ব পাৰে। তো সেই হেকৰ পৰা কেনেকৈ বাচিব? তো হয় ৰাইজসকল, আপোনালোকে ঠিকেই শুনিছে, আমি ফেচবুকত এনেকুৱা কিছুমান ছেটিং অন কৰি থৈ দিওঁ যাৰ ফলত আমাৰ মোবাইলটো হেক হ'ব পাৰে। আৰু সেইসমূহ ছেটিং আপোনালোকে কেনেদৰে অফ কৰিব সেইখিনি দেখুৱাম এতিয়া। আৰু আপোনালোকে ভাবিব পাৰে মানে কেনেদৰে এই ছেটিংসমূহ অন থাকিলে হেক হ'ব পাৰে। তো সকলোখিনি জনাম, তো পুৰুষ সহকাৰে জনাম। আৰু এই ছেটিংবোৰ আপোনালোকে কেনেদৰে অফ কৰিব সেইখিনিয়ে জনাই আছোঁ। পোনপ্ৰথমতে আপোনালোকে ছেটিঙত যাব, যিটো ফেচবুক ছেটিং আছে। তো ইয়াতে আপোনালোকে এনেদৰে লোকেশ্যন, গেলাৰী, কেমেৰা, তো ইয়াতে ফোন কল, তো এনেদৰে বহুতো বিভিন্ন প্ৰকাৰ ইয়াতে ছেটিং দেখিব। আৰু এই ছেটিংসমূহৰ ভিতৰত আপোনালোকৰ ইয়াতে চাইছে যিটো ওপৰত আছে, তো এনেদৰে এইটো যিটো কেমেৰা আছে, তো কেমেৰাত আপোনালোকে চাওক, যদি এই ডণ্ট এলাউ এইটো মাৰি থ'ব, যদি আপোনালোকৰ যদি এই এলাউ বুলি আছে, এলাউটোৰ পৰা আপোনালোকে ডণ্ট এলাউ মাৰি থ'ব, তেতিয়াহ'লে আপোনালোকৰ সেই কেমেৰাটো আপোনালোকৰ ছেভ নহ'ব। তাৰপাছত তাৰপিছত এই তলত আপোনাৰ স্ক্ৰল ডাউন কৰিব, যিটো ফোন আছে, তো ফোনত সেই এলাউ থাকে, কিছুমানত এলাউ থাকে, কিন্তু আপোনালোকে সেই ডণ্ট এলাউটো মাৰি থ'ব। তো ডণ্ট এলাউটো মাৰি থ'লেহে আপোনাৰ যিটো কানেক্টেড যিটো নাম্বাৰ থাকে সেই নাম্বাৰসমূহ কোনেও দেখিব নোৱাৰিব। তো আৰু ইয়াতে আছে লোকেশ্যন আছে, তো আপোনালোকৰ লোকেশ্যনটো যদি অন থাকে ইয়াতে ডণ্ট এলাউ বুলি কৈ থ'ব, মানে আপোনালোকৰ যিটো লোকেশ্যন সেই লোকেশ্যনটো আপোনালোকে ট্ৰেক কৰিব নোৱাৰিব। এইকেইটা ছেটিং আপোনালোকে ইয়াতে অন কৰি ৰাখিব। অকল ফেচবুক বুলিয়ে নহয়, তো বিভিন্ন প্ৰকাৰৰ এনেকুৱা এপছ আছে যিটো আপোনাৰ মোবাইল ইনষ্টল হৈ আছে। আৰু অলাগতিয়াল যিমানবোৰ এপছ আছে আপোনালোকে সেই এপছবোৰ আনইনষ্টল কৰি দিয়ক। আৰু আপোনালোকৰ পাৰ্মিশ্যন কি কি দি ৰাখিছে সেইখিনি গোটেই অল লিষ্টত গৈ কিনে যিটো ছেটিংছত আপোনালোকে এপছ অল থাকিব তাতে গৈ কিনে আপোনালোকে চাই ল'ব। মানে আপোনালোকে এই ছেটিংটোত আহিব, তললৈ আপোনালোকে স্ক্ৰল ডাউন কৰিব, আৰু ইয়াতে যিটো এপছ বুলি আছে, তো ইয়াতে আপোনালোকে ক্লিক কৰি যিটো অল এপছ আছে আপোনালোকে ইয়াতে চাব। ইয়াতে চোৱাৰ পিছত আপোনালোকে ইয়াতে অলাগতিয়াল বহুতো এপছ আছে, সেই এপছসমূহ আপোনালোকে কি কি পাৰ্মিশ্যন দি ৰাখিছে আৰু কি কি পাৰ্মিশ্যন দি ৰখা নাই, বা অলাগতিয়াল কিছুমান এপছ আছে কাৰণে সেইবোৰ আপোনালোকে আনইনষ্টল কৰি দিব, তেতিয়াহে আপোনালোকে ইয়াৰ পৰা পৰিত্ৰাণ পাব। তো এইখিনি এটা বহুতো ইম্পৰ্টেণ্ট ভিডিঅ'টো যিমান পাৰে আপোনালোকে আগলৈ শ্বেয়াৰ কৰিব। আৰু এই ভিডিঅ'টো ছোৱালীসকলৰ বাবে বহুতো প্ৰয়োজনীয়, কাৰণ চাওক আপোনালোকৰ কিছুমান ফটো ভাইৰেল হৈ যায়। তো কেনেদৰে হয়, ঠিক এনেদৰে আপোনাৰ পৰা ফটোবিলাক লৈ লয়, মানে এই কেমেৰাৰ যোগেৰে আপোনালোকৰ ফটোবিলাক লৈ লয়, আপোনাৰ মেইল, জিমেইল, এনেদৰে আপোনাৰ চাইবাৰে লৈ লয়। তো সেইবাবে আপোনালোকৰ যিমান পাৰে ভিডিঅ'টো আগলৈ শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেল যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। আৰু পৰৱৰ্তী সময়ত এনেদৰে নতুন নতুন ভিডিঅ' আপোনালোকে আগবঢ়াম। তো আজিলৈ এইখিনি, ধন্যবাদ।